morning everyone. আচ্ছা সো আজি মানডে হয়নে বাৰু আজি আমি কি পঢ়াৰ কথা আছিল আমি আজি স্থানাংক জ্যামিতি পঢ়াৰ কথা আছিল হয়নে বাৰু ওকে সো স্থানাংক জ্যামিতি তোমালোকৰ চেপ্টাৰটো উলিয়াই লোৱা আৰু আজি আমি কি পঢ়িম লিখা আছে বৰ্ডত হয়নে বাৰু কি পঢ়িম আমি কাৰ্তীয় সমতল কি ভুজ আৰু কুটি দূৰত্বৰ সূত্ৰ এই তিনিটা টপিক আমি কি কৰিম ডিসকাশন কৰিম হয়নে বাৰু সো টপিকটো স্টাৰ্ট কৰাৰ আগতে আমি স্থানাংক জ্যামিতি একচুয়ালি হয় কি আমি কি কামত ব্যৱহাৰ কৰোঁ আমি স্থানাংক জ্যামিতি কি কামত ব্যৱহাৰ কৰোঁ তোমালোকে ভাবিব পাৰা নে ৰাইট আচ্ছা তোমালোকে যেটো ভাবিছা হেতুই হয়নে বাৰু স্থানাংক জ্যামিতি আমি কি কামত ব্যৱহাৰ কৰোঁ আমাৰ ফিজিক্সত স্থানাংক জ্যামিতি ব্যৱহাৰ হয় ইঞ্জিনিয়াৰিংত ব্যৱহাৰ হয় আমাৰ যিখন নাবিকসকল এফালৰ পৰা এফালে গৈছে এটা দ্বীপৰ পৰা বেলেগ এটা দ্বীপলৈ গৈছে বা এখন দেশৰ পৰা বেলেগ এখন দেশলৈ গৈছে তেতিয়া কি হয় স্থানাংক জ্যামিতি আমি বহুত পৰিমাণে ব্যৱহাৰ কৰোঁ বা আমি কি কৰোঁ আমাৰ দৈনন্দিন জীৱনত স্থানাংক জ্যামিতি ব্যৱহাৰ কৰি আছো হয়তো আমি নাজানিব পাৰো আমি কি কৰোঁ আমাক যদি কোনোবা এজন ব্যক্তিয়ে সোধে যে তোমাৰ ঘৰ ক'ত তেতিয়া আমি কেতিয়াবা এনেকৈ উত্তৰ দিওঁ যে আমুকটো তিনিআলিৰ পৰা মোৰ ঘৰ 5 কিলোমিটাৰ যাব লাগিব উত্তৰ ফালে বা পূব ফালে বা পশ্চিম ফালে বা দক্ষিণ ফালে এনেকৈ উত্তৰ দিওঁ নে বাৰু হেতুই জ্যামিতি হেতুই হৈছে কি আমাৰ স্থানাংক জ্যামিতি বিশেষ একো নাই আমি টপিকটো স্টাৰ্ট কৰোঁ ঠিক আছে সো এই কথাবোৰ আমি ক্লাস 9 ত পাইছিলো হয়নে বাৰু আকৌ ক্লাস 10 ত আছে সো একেবাৰে ইজি একদম ওয়াটাৰ চিন্তা কৰিবলগীয়া কথা নাই সো আজি আমি পঢ়িম কাৰ্তীয় সমতল ভুজ আৰু কুটি আৰু কি পঢ়িম দূৰত্বৰ সূত্ৰ কাৰ্তীয় সমতল ভুজ আৰু কুটি আৰু দূৰত্বৰ সূত্ৰ এই তিনিটাৰ ভিতৰত এই দুটা আমি অলৰেডি ক্লাস 9 ত পঢ়ি আহিছো ক্লাস 9 ত এই দুটা টপিক পঢ়ি আহিছো আমি ইয়াত নতুনকৈ আজি পঢ়িম দূৰত্বৰ সূত্ৰ হয়নে বাৰু ওকে আচ্ছা বেসিক্সৰ পৰা যেটো ষ্টাডি কৰিম গতিকে যাতে আমাৰ কোনো কনফিউজন নাথাকে সকলোৱে যাতে বুজি পোৱা তাৰ কাৰণে আমি এই দুটা নৱম শ্ৰেণীৰ পৰা এই দুটা টপিক আমি ডিসকাশন কৰিম আচ্ছা কাৰ্তীয় সমতল তোমালোকে ক্লাস 9 ত পাইছিলা মই বৰ্ডখন মচি দিছো কাৰ্তীয় সমতলত কি পাইছিলো আমি যে আমাৰ বিভিন্ন ধৰণৰ বিন্দু কিছুমান দিছিলে এনেকুৱা 3 2 4 -2 এনে ধৰণৰ কিছুমান বিন্দু আমি এনেকুৱা এখন সমতলত কি কৰিছিলো এনেকুৱা এখন সমতলত আমি কি কৰিছিলো উপস্থাপন কৰিছিল না বাৰু মনত পৰিছে নে यस মনত পৰিছে ঠিক আছে ধুনিয়া নাও আমি কৈছিলো কি যে এটো প্ৰথম চুক এটো দ্বিতীয় চুক এটো তৃতীয় চুক এটো চতুৰ্থ চুক আৰু এই যোনবোৰ এডাল অনুভূমিক ৰেখা এডাল উলম্ব ৰেখা আমি অনুভূমিক ৰেখাডালক নামকৰণ কৰিছিলো x অক্ষ বুলি এফালে দিছিলো x এফালে দিছিলো x ডেশ হয়নে বাৰু এফালে দিছিলো y এফালে দিছিলো y ডেশ এটুক আমি কি কৈছিলো এডাল x অক্ষ এডাল y অক্ষ এই অক্ষ দুডালে কটাকটি কৰা বিন্দুটোক আমি মূল বিন্দু বুলি কৈছিলো আৰু তাক আমি নামকৰণ কৰিছিলো o আখৰটোৰে হয়নে বাৰু মনত পৰিছে নে ঠিক আছে আচ্ছা o বিন্দুৰ পৰা সোঁফালৰ মানখিনি আমি ধনাত্মক হিচাপে লৈছিলো অৰ্থাৎ o বিন্দুৰ পৰা x অক্ষৰ ধনাত্মক সোঁফালে যদি যাও আমি বিন্দুবোৰ ধনাত্মক হিচাপে লৈছিলো আৰু o বিন্দুৰ পৰা যেতিয়া বাওঁফালে গৈছিল আমি বিন্দুবোৰ ঋণাত্মক হিচাপে লৈছিলো হয়নে বাৰু তেনেকে o বিন্দুৰ পৰা যেতিয়া ওপৰলে y অক্ষৰ দিশত গৈছিল আমি ধনাত্মক বিন্দুবোৰ লৈছিলো আৰু তললে আমি কি কৈছিলো ঋণাত্মক বিন্দুবোৰ লৈছিলো হয়নে বাৰু যেতিয়া আমাক কৈছিলে 3 2 বিন্দুটো আমাক কৈছিলে যে আমাৰ অক্ষীয় যোনখন স্থানাংক আমাৰ কাৰ্তীয় সমতলত যেতিয়া উপস্থাপন কৰিব দিছিলে তেতিয়া আমি কেনে ধৰণৰ উপস্থাপন কৰিছিলো আমি এনেকৈ লিখি লৈছিলো 1 2 3 সমান দূৰত্বত আমি বিন্দুবোৰ লিখি লৈছিলো একে ধৰণে ওপৰলে আমি লিখি লৈছো 1 2 3 4 হয়নে বাৰু একে ধৰণে এফালে লিখি দিছিলো -1 -2 -3 -4 এফালে লিখিছিলো -1 -2 -3 হয়নে বাৰু এনে ধৰণে লিখিছিল নে বাৰু যেতিয়া আমাক কৈছিলে 3 2 বিন্দুটো আমাৰ কাৰ্তীয় সমতলত উপস্থাপন কৰা তেতিয়া আমি কেনেকৈ লৈছিলো এই প্ৰথম বিন্দুটো x ৰ স্থানাংক হিচাপে লৈছিলো আৰু দ্বিতীয় যেটো বিন্দু তাক আমি কি লৈছিলো y স্থানাংক হিচাপে লৈছিলো হয়নে বাৰু অৰ্থাৎ প্ৰথম বিন্দুটো আমি x অক্ষৰ দিশত গৈছিলো প্ৰথম বিন্দুটো লওঁতে আমি ক'ত লৈছিলো x অক্ষডালৰ ওপৰত আৰু দ্বিতীয় বিন্দুটো ক'ত লৈছিলো আমি y অক্ষৰ দিশত লৈছিলো হয়নে বাৰু প্ৰথম বিন্দুটো 3 আছে অৰ্থাৎ ধনাত্মক 3 ধনাত্মক মানে o বিন্দুৰ পৰা সোঁফালে যাম গতিকে 3 লৈকে গ'ল হয়নে বাৰু y অক্ষৰ স্থানাংক কিমান দিয়া আছিল আমাক 2 দিয়া আছে 2 টো ধনাত্মক আছিল গতিকে জোৰতে এৰিছিলো তাৰ পৰা আমি ধনাত্মক দিশত যাম গতিকে এটো হৈ গ'ল 2 ইয়াৰ পৰা আমি ইয়াত গৈছিলো এনে ধৰণে আমি কামবোৰ কৰিছিল নে এই বিন্দুটোৱে আছিল আমাৰ কি 3 2 বিন্দু
এনে ধৰণে আমি কি কৰিছিলো স্থানাংক জ্যামিতিত ক্লাস 9 ত আমি কথাবোৰ উপস্থাপন কৰিছিলো তেনেকে 4 -2 হয়নে বাৰু 4 টো কি ধনাত্মক দিশত 4 এফালে আমি 4 লিখি ললো হয়নে বাৰু আৰু -2 মানে ঋণাত্মক দিশত তলফাল y স্থানাংক -2 আছিলে -2 মানে কি তলফালে হয়নে বাৰু y ঋণাত্মক দিশ তলফালে আছে হয়নে নহয় গতিকে আমি কি হ'ব -2 ইয়াত আমাৰ কি হ'ব 4 -2 বিন্দুটো আমাৰ ইয়াত আছে আমি এনে ধৰণে বিন্দুবোৰ উপস্থাপন কৰিছিলো মনত পৰিছে নে ঠিক আছে ধুনীয়া আচ্ছা সো এই 3 টো বিন্দুটোকে লওঁ আচ্ছা বৰ্ডখন অলপ মচি লৈছো ওকে এতিয়া আমি কি কৰিলো x অক্ষ y অক্ষ অংকন কৰি ললো হৰুকে এফালে x এফালে x ডেশ এফালে y এফালে y ডেশ হয়নে বাৰু ধৰি ললো ইয়াতে এটা বিন্দু আছে যিকোনো বিন্দু আমি ধৰি ললো তাৰ স্থানাংক x ৰ স্থানাংক y আৰু y স্থানাংক x ৰ স্থানাংক স্মল x আৰু y স্থানাংক স্মল y আমি তেনে ধৰণে কি কৰি ললো বিন্দু এটা ধৰি ললো এতিয়া এই বিন্দুটো যিটো বিন্দু এই বিন্দুটো নামকৰণ কৰি দিছো সে a বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে এডাল x অক্ষ হয়নে বাৰু x অক্ষৰ পৰা কিমান দূৰত্বত আছে এটো দূৰত্বত আছে এই দূৰত্বটো কি আছিল y স্থানাংক আছিল হয়নে বাৰু a বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে y অক্ষৰ পৰা ইমান দূৰত্বত আছে এই স্থানাংকটো এই দূৰত্বটো কি হয় এই দূৰত্বটো আৰু এই দূৰত্বটো সমান হয়নে এই দূৰত্বটো কিমান আছিল x ৰ স্থানাংক আছিল হয়নে বাৰু গতিকে এই দূৰত্বটো x ৰ স্থানাংক হবনে বাৰু হবনে হয়নে বাৰু বুজি পাইছো সো ইয়াৰ পৰা আমি ক'ব পাৰো এটা বিন্দু যদি আমাক দিয়ে মই বৰ্ডখন ক্লিন কৰি দিছো তোমালোকৰ কাৰণে এটা বিন্দু যদি আমাক দিয়া থাকে a নামৰ এটা বিন্দু দিছিলে তাৰ স্থানাংক যেনিবা xy দিয়া আছে তেতিয়াহলে a বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত থাকিব সৰি এটা y অক্ষ y অক্ষৰ পৰা কিমান দূৰত্বত থাকিব x ৰ স্থানাংক y অক্ষৰ পৰা কিমান দূৰত্বত থাকিব x ৰ স্থানাংক হয়নে নহয় এই দূৰত্বটো আছিলে আৰু y অক্ষৰ পৰা সেই বিন্দুটো কিমান দূৰত্বত আছে x একক দূৰত্বত আছে কিমান দূৰত্বত আছে x একক দূৰত্বত আছে আৰু x অক্ষৰ পৰা কিমান দূৰত্বত আছে y একক দূৰত্বত আছে বুজি পাইছানে অসুবিধা হৈছে নেকি বাৰু নাই হোৱা গুড সো এতিয়া কথা হল কি যে এই x অক্ষৰ x একক যি দূৰত্ব এই x একক দূৰত্বটোক আমি বেলেগ এটা নামেৰে নামকৰণ কৰো আৰু y একক যিটো দূৰত্ব তাকো আমি বেলেগ এটা নামেৰে নামকৰণ কৰো অৰ্থাৎ এই বিন্দুটো যিটো বিন্দু দিয়া থাকিব সেই বিন্দুটোৰ পৰা আমি ক'ব পাৰো যে সেই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে তোমাক যদি কয় এই b নামৰ এটা বিন্দু b বিন্দুটো 3 যেনিবা -4 3 -4 আচ্ছা মাইনাসটো আমি আঁতৰাই দিছো কনফিউজ নহবৰ কাৰণে মাইনাস আঁতৰাই দিছো 3 4 ঠিক আছে তাহলে b বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে x অক্ষৰ পৰা 4 একক দূৰত্বত আছে এডাল x অক্ষৰ পৰা 4 একক দূৰত্বত আছে x অক্ষৰ পৰা কিমান দূৰত্বত আছে মানে কাৰ স্থানাংক y স্থানাংক x অক্ষৰ পৰা 4 একক x অক্ষৰ পৰা কিমান দূৰত্বত আছে বুলি ক'লে আমি কি ক'ম y স্থানাংক আৰু y অক্ষৰ পৰা এডাল y অক্ষৰ পৰা কিমান দূৰত্বত আছে x ৰ স্থানাংক কি 3 গতিকে আমাক যদি সুধে যে b বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে 4 একক দূৰত্বত আছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে বুজি পাইছা এতিয়া এই x অক্ষৰ পৰা যিটো দূৰত্ব বিন্দু এটা x অক্ষৰ পৰা যিটো দূৰত্ব x অক্ষৰ পৰা দূৰত্বটোক আমি কি বুলি কম ভুজ বুলি কম x অক্ষৰ পৰা যিটো দূৰত্ব সেই x অক্ষৰ পৰা দূৰত্বটোক আমি কি বুলি কম ভুজ বুলি কম আৰু y অক্ষৰ পৰা যিটো দূৰত্ব হেতুক আমি কি বুলি কম কুটি বুলি কম x অক্ষৰ পৰা যিটো দূৰত্ব সেই দূৰত্বটোক আমি কি বুলি কম ভুজ y অক্ষৰ পৰা যিটো দূৰত্ব হেতুক আমি কি বুলি কম কুটি বুলি কম বুজি পাইছা অসুবিধা হৈছে আচ্ছা এক্সাম্পল এটা
আমাক কলে c নামৰ এটা বিন্দু c বিন্দুটোৰ স্থানাংক দিয়া আছে c বিন্দুৰ স্থানাংক যেনিবা 5 2 c বিন্দুটোৰ স্থানাংক 5 2 তেতিয়া সুধিছে তোমাক যে c বিন্দুটোৰ ভুজ কিমান কুটি কিমান c বিন্দুটোৰ ভুজ কিমান কুটি কিমান এতিয়া c বিন্দুটোৰ ভুজ কিমান হ'ব তেতিয়া হলে ভুজ মানে কি x অক্ষৰ পৰা দূৰত্ব x অক্ষ কোনডাল এইডাল আনুভূমিকভাৱে থকাডাল এতিয়া x অক্ষৰ পৰা দূৰত্ব মানে কি y স্থানাংক x অক্ষৰ পৰা দূৰত্ব মানে কি যে y স্থানাংক কিমান ইয়াত 2 আমি বিন্দুটা কেনেকৈ লিখো x y হিচাপে লিখো নে বাৰু প্ৰথম বিন্দুটোক x ৰ স্থানাংক বুলি কওঁ দ্বিতীয় বিন্দুটোক y স্থানাংক বুলি কওঁ গতিকে y স্থানাংক হৈ গল 2 গতিকে c বিন্দুটোৰ ভুজ কিমান 2 কুটি কিমান 5 কুটি মানে কি আছে y অক্ষৰ পৰা দূৰত্ব y অক্ষৰ পৰা দূৰত্ব এডাল y অক্ষৰ পৰা দূৰত্ব মানে কি x ৰ স্থানাংক গতিকে c বিন্দুটোৰ ভুজ কিমান হ'ব 2 কুটি কিমান হ'ব 5 এই ধৰণৰ কথাবোৰ আমি ক্লাস 9 ত পাই আহিছো সেই কাৰণে মই জাস্ট তোমালোকৰ বেসিক্স এই কথাবোৰ যিকেইটা মনত থাকিবই লাগিব মাষ্ট বি এই কথাকেইটা আমি কি কৰিলো এবাৰ মনত পেলাই দিলো ঠিক আছে এতিয়া আমাৰ আজি পঢ়িবলগীয়া মেইন টপিকটো হৈ গল কি দূৰত্বৰ সূত্ৰ কি সূত্ৰ দূৰত্বৰ সূত্ৰ সৰি পেনটো চেঞ্জ কৰি লবলৈ দিয়া ওকে দূৰত্বৰ সূত্ৰটো আকৌ কি স্যাৰ আচ্ছা তোমালোকৰ বহিখন মেলি লোৱা আচ্ছা আমি প্ৰথমে एग्जांपल লওঁ আমাক কি কৈছে 3 2 আৰু 4 2 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান আমি যদি এটা অক্ষ প্ৰণালী অঙ্কন কৰো প্ৰণালীডাল অঙ্কন কৰি 3 2 বিন্দুটো এডাল x অক্ষ এডাল y x x ডেশ y y ডেশ হয়নে বাৰু এতিয়া 3 2 বিন্দুটো ধৰি ললো আমাৰ ইয়াতে হৈ গল 3 2 আৰু 4 2 বিন্দুটো হৈ গল ইয়াতে হৈ গল ধৰি ললো 3 2 বিন্দুটো ইয়াত হৈ গল 4 2 বিন্দুটো ইয়াত হৈ গল এটো হৈ গল 3 2 বিন্দুটো এটো হৈ গল 4 2 বিন্দুটো এটা ইহত দুটাৰ মাজৰ দূৰত্ব কিমান মানে এই দূৰত্বটো ইহত দুটাৰ মাজৰ দূৰত্বটো মানে এই দূৰত্বটো কিমান সেই দূৰত্বটো আমি এটা কি কৰিম দূৰত্বৰ সূত্ৰৰ সহায়ত নিৰ্ণয় কৰিম আমি এটা যিকোনো বিন্দুৰ বাবে আমি কি কৰিব লাগিব সূত্ৰটো বনাব লাগিব হয়নে বাৰু গতিকে আমি এই 3 2 4 2 এই বিন্দু দুটা পিছত ডিসকাশন কৰিম তাৰ আগতে আমি সকলোৰে বাবে সকলো বিন্দুৰ বাবে আমি কি কৰি লওঁ দূৰত্বৰ সূত্ৰটো বা ফৰ্মুলাটো আমি কি কৰি লওঁ পঢ়িম ঠিক আছে ওকে সো একেবাৰে সহজ দূৰত্বৰ সূত্ৰটো দূৰত্বৰ সূত্ৰ মানে কি যে দুটা তোমাক বিন্দু দিয়া থাকিব বিন্দু দুটাৰ স্থানাংক দিয়া থাকিব তোমাক সুধিছে যে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান তুমি বিন্দু দুটাৰ স্থানাংক জানা a আৰু b দুটা বিন্দু a বিন্দু আৰু b বিন্দু দুইটাৰ স্থানাংক জানা তোমাক সুধিছে যে a আৰু b মাজৰ দূৰত্ব কিমান সেই দূৰত্বটো কেনেকৈ উলিয়াম সকলোৰে বাবে হোৱাকৈ আমি এটা কি বনাম ফৰ্মুলা কিতাপত দিয়া আছে কিন্তু আমি ফৰ্মুলাটো ডিসকাশন কৰিম সো দ্যাট আমি সকলোৱে যাতে অসুবিধা নোহোৱাকৈ বুজি পাম আমি কি কৰি ললো x অক্ষ y অক্ষ কি কৰি ললো অঙ্কন কৰি ললো এডাল হৈ গল x x ডেশ y y ডেশ আৰু ইয়াক আমি কি কৰিলো o নামেৰে নামকৰণ কৰো হয়নে বাৰু ইয়াতে এটা বিন্দু ধৰি ললো এই বিন্দুটো যেনিবা p এটো বিন্দু p আৰু ইয়াৰ স্থানাংক আমি ধৰি ললো x1 y1 প্ৰথমটো বিন্দুৰ স্থানাংক x1 y1 আৰু দ্বিতীয়টো বিন্দু আমি ইয়াত ধৰি ললো দ্বিতীয়টো বিন্দু q বুলি ধৰি ললো ইয়াৰ স্থানাংক ললো x2 y2 ঠিকে আছে নে এতিয়া আমি নিৰ্ণয় কৰিব লাগে কি p আৰু q মাজৰ যেটো দূৰত্ব হেতু নিৰ্ণয় কৰিব লাগে হয়নে বাৰু আগৰ দৰে প্ৰশ্নটো একে হৈছে নে 3 2 4 ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব দিছিলে হয়নে গতিকে আমি সকলোৰে বাবে হোৱাকে কৰিছো গতিকে আমি প্ৰথমটো বিন্দুৰ স্থানাংক ললো x1 y1 দ্বিতীয়টো বিন্দুৰ স্থানাংক ললো x2 y2 অৰ্থাৎ এতিয়া আমি যেটো প্ৰথম বিন্দু হেতু x অক্ষৰ পৰা কিমান দূৰত্বত আছে y একক দূৰত্বত আছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে x1 একক দূৰত্বত আছে হয়নে বাৰু প্ৰথম যেটো p বিন্দু আছিল p বিন্দুটো x অক্ষৰ পৰা y1 একক দূৰত্বত আছে এই যেটো দূৰত্ব এই দূৰত্বটো কিমান হ'ব y1 হ'ব
হয় নে নহয় এই যেটো দূৰত্ব সেই দূৰত্বটো কোনটো দূৰত্ব এইটো দূৰত্ব হয় নে এই দূৰত্বটো কিমান হ'ব x1 একক হ'ব গতিকে এই বিন্দুটো p বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে y1 একক দূৰত্বত আছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে x1 একক দূৰত্বত আছে বুজি পাইছা একে ধৰণে আমি q বিন্দুটোৰ ক্ষেত্ৰতো লিখিব পাৰো আচ্ছা আমি কি কৰিলো p r লম্ব অংকন কৰিলো একে ধৰণে q s লম্ব অংকন কৰিলো আৰু কি অংকন কৰিলো p ৰ পৰা qs লৈ pt লম্ব অংকন কৰিলো pt লম্ব অংকন কৰিলো ঠিকে আছে এতিয়া এই pr যেটো দূৰত্ব সেই দূৰত্বটো কিমান y1 or যেটো দূৰত্ব or দূৰত্বটো কিমান x1 or মানে কি এই দূৰত্বটো হয়নে or মানে এই দূৰত্বটো হয়নে আচ্ছা এটা মই মছি দিছো আমি বৰ্ডখন বেছি লেটেৰা নকৰো যাতে আমাৰ বুজি পোৱাত অসুবিধা নহয় ঠিক আছে or মানে x1 হ'ব os মানে কি হ'ব x2 হ'ব আৰু sq মানে কি হ'ব y2 হ'ব হয়নে বাৰু এতিয়া আমি লিখিব পাৰো কি আমি অঙ্কন কৰি ললো আমি কি অঙ্কন কৰিলো pr লম্ব অঙ্কন কৰিলো ক'ত x অক্ষত x দেশত আমি কি অঙ্কন কৰিলো pr লম্ব অঙ্কন কৰিলো একে ধৰণে qs লম্ব অঙ্কন কৰিলো আমি qs লম্ব অঙ্কন কৰিলো ক'ত অঙ্কন কৰিলো x দেশত অঙ্কন কৰিলো হয়নে এই x অক্ষডালত pr qs এই দুটা লম্ব অঙ্কন কৰিছো নে একে ধৰণে আমি qs ত pt লম্ব অঙ্কন কৰিছো pt লম্ব ক'ত অঙ্কন কৰিছিলো আমি ক'ত অঙ্কন কৰিছিলো qs ত হয়নে বাৰু বুজি পাইছা নে ওকে এতিয়া আচ্ছা বোৰ্ডখনত অকমান জায়গা কমি গৈছে এটো মই বস্তু মচি দিছো আচ্ছা এই লম্ব অঙ্কন কৰা কিটা বুজি পাইছা যদি মই এটো মচি দিও এটো মচি দিছো ওকে সো এটা তোমালোকে লক্ষ্য কৰা ইয়াত কি এই pt ডাল কাৰ ওপৰত লম্ব qs ৰ ওপৰত লম্ব হয়নে বাৰু এটো ইয়াত কি হৈ আছে লম্ব হৈ আছে তেতিয়া হলে আমি ক'ব পাৰো এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয়নে ত্ৰিভুজ pqt এটা সমকোণী ত্ৰিভুজ হয়নে বাৰু ত্ৰিভুজ pqt এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এতিয়া এই সমকোণী ত্ৰিভুজটোত আমি যদি পাইথাগোৰাছৰ যদি আমি সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়া হলে এডাল হৈ গল আমাৰ কৰ্ণ এডাল হৈ গল ভূমি এডাল হৈ গল লম্ব হয়নে বাৰু এটা যদি 90 ডিগ্ৰী কোণ হয় এটো 90 ডিগ্ৰী কোণ হ'ব হয়নে নহয় গতিকে এটা সমকোণী ত্ৰিভুজ এতিয়া পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিল যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হয়নে বাৰু গতিকে কৰ্ণ ইয়াত কি আছে pq হয়নে pq স্কয়াৰ হয়নে বাৰু ভূমি কি আছে pt স্কয়াৰ প্লাস লম্ব কি আছে qt স্কয়াৰ এতিয়া যদি আমি ইয়াক pq টো ইয়াৰ পৰা উলিয়াই দিও তেতিয়া আমাৰ pq দূৰত্বটো আমি বিচাৰি আছিলো নে বাৰু আমি কি বিচাৰি আছিলো pq দূৰত্বটো হয় নে নহয় p আৰু q বিন্দুৰ মাজৰ দূৰত্বটো pq আছিল গতিকে এই ত্ৰিভুজটোত আমি যদি কি ব্যৱহাৰ কৰি দিও পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়া আমি কি পাম pq আমি কি পাই যাম দূৰত্বটো পাই যাম এতিয়া আমি জানিব লাগিব pt ইকুৱেল কিমান qt ইকুৱেল কিমান ইয়াৰ পৰা আমি উলিয়াই লব লাগিব pt কিমান হ'ব আৰু qt কিমান হ'ব pt কিমান হ'ব আৰু qt কিমান হ'ব আমি কি কৰি লব লাগিব উলিয়াই লব লাগিব এতিয়া আমি pt উলিয়াই লম আচ্ছা pt rs হ'বনে বাৰু rs যিমান দূৰত্ব হ'ব pt ও একে দূৰত্ব হ'বনে এতিয়া rs কিমান দূৰত্ব হ'ব rs কিমান দূৰত্ব হ'ব rs ইকুৱেল কি হ'ব os ৰ পৰা আমি যদি or বিয়োগ কৰি দিও os ৰ পৰা আমি যদি or বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাম rs পাম নে গতিকে কি হৈ গল os মাইনাস o r হয়নে বাৰু এতিয়া os কিমান এই os দূৰত্বটো কিমান হ'ব এই os দূৰত্বটো x2 হ'বনে বাৰু কি হ'ব x2 হ'ব মাইনাস or এই দূৰত্বটো কিমান আছে x1 হয়নে বাৰু কি হ'ব x1 গতিকে rs ইজ ইকুৱেল টু হৈ গল x2 - x1 এতিয়া rs আৰু pt সমান হয়নে বাৰু
rs আৰু pt ইকুৱেল হয় গতিকে pt জেগাত মই কি লিখিব পাৰো x2 x1 x2 x1 স্কয়াৰ আছে গতিকে মই স্কয়াৰ বুলি লিখিলো ঠিকে আছে নে একে ধৰণে আমি কি উলিয়াই লওঁ qt উলিয়াই লওঁ আমি কি উলিয়াই লওঁ qt উলিয়াই লওঁ ঠিকে আছে এটো মই মচি দিছো ইয়াত ওকে এতিয়া আমি কি উলিয়াই লওঁ qt এটা sq পৰা আমি যদি qt উলিয়াব লাগে কি কৰিব লাগিব আগৰ দৰে কি কৰিব লাগিব কি যে sq পৰা sq মাইনাস কি কৰিব লাগিব আমি st কৰিব লাগিব হয়নে বাৰু আমি যদি sq পৰা st মাইনাস কৰি দিও আমি কি থাকি যাব tq থাকি যাব গতিকে qt বা tq একেটাই কথা হয়নে বাৰু গতিকে sq কিমান হ'ব এইটো sq কিমান হ'ব এই দূৰত্বটো কিমান হয় y2 হয়নে গতিকে y2 বুলি লিখিলো ঠিকে আছে মাইনাস st কিমান এই দূৰত্বটো এতিয়া এই দূৰত্বটো আৰু এই দূৰত্বটো সমান হয়নে বাৰু rp বা pr আৰু st সমান হয়নে বাৰু হয় গতিকে আমি কি কৰিব লাগিব pr মানে কিমান y1 হয়নে গতিকে কি হ'ব y1 এটা qt জেগাত কি ওলালে তেতিয়া হলে y2 y1 গতিকে qt জেগাত আমি কি লিখিলো y2 y1 আৰু ওপৰত স্কয়াৰ আছে গতিকে স্কয়াৰ বুলি লিখিলো এতিয়া pq স্কয়াৰ হৈ আছে এটা pq ৰ পৰা আমি যদি স্কয়াৰটো কি কৰি দিও আঁতৰাই দিও ৰিমুভ কৰি দিও এফালে কি আহিব আন্ডাৰ ৰুট আহিব হয়নে বাৰু আন্ডাৰ ৰুট কি আহিব x2 x1 স্কয়াৰ প্লাস y2 y1 স্কয়াৰ এই দূৰত্বটোৱে হৈছে আমাৰ কি p আৰু q ৰ মাজৰ দূৰত্ব গতিকে আমি বেছি x to x1 ব্যৱহাৰ কৰি আছো গতিকে আমি এইটো আমাৰ বিচাৰি পাবলগীয়া আমাৰ আনসাৰ আছিল আমি বিচাৰি থকা বস্তুটো আছিল এইটোৱে গতিকে আমি সকলোবোৰ মচি পিনি ভালদৰে এনে ধৰণে লিখিব পাৰো কেনে ধৰণে লিখিব পাৰো আমি যে দুটা বিন্দু যদি তোমাক দিয়া থাকে এটা বিন্দুৰ স্থানাংক x1 y1 আৰু আনটো বিন্দুৰ স্থানাংক তোমাক x2 y2 বুলি দিয়া আছে কি এটা বিন্দুৰ স্থানাংক x1 y1 আৰু আনটো বিন্দুৰ স্থানাংক তোমাক দিয়া আছে y2 সৰি x2 y2 বুলি দিয়া আছে তেতিয়াহলে এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব আমি কি কৰিব লাগিব আন্ডাৰ ৰুট x2 x1 হোল স্কয়াৰ ফৰ্মুলা মতে অলপ আগত আমি pq উলিয়াই আইছিল হয়নে নহয় এটো আমি p বুলি ললো এটো q বুলি ললো তেতিয়ালে pq ইকুৱেল টু কি হ'ব x2 x1 হোল স্কয়াৰ প্লাস y2 y1 হোল স্কয়াৰ আচ্ছা এটোৰ পৰা এটো মাইনাসে কৰিম নেকি এটোৰ পৰা এটো মাইনাস কৰিলে একেটা আনসাৰে ওলাব আমাৰ কিতাপত দিয়া আছে এটো দিয়া আছে তলত আমি কেনেকৈ লিখিব পাৰো কি x1 x2 হোল স্কয়াৰ প্লাস y1 y2 হোল স্কয়াৰ এনে ধৰণৰ তুমি লিখিব পাৰা কোনো আপত্তি নাই বিকজ ইয়াত স্কয়াৰ আছে মাইনাসত যদি আনসাৰ লাই স্কয়াৰ কৰি দিয়া লগে লগে কি হৈ যাব পজিটিভ হৈ যাব ধনাত্মক হৈ যাব গতিকে কোনো প্ৰবলেম নাই কিন্তু ভৱিষ্যত যিমান পাৰে আমি কি কৰিম বেছিকৈ এটোৱে ব্যৱহাৰ কৰিম ঠিক আছে x2 কিবা এটা ভাল লাগিছে লিখি হয়নে বাৰু x2 x1 y2 y1 গতিকে এইটোৱে হৈ গল আমাৰ কি দূৰত্বৰ সূত্ৰ গতিকে আমি যদি আগৰ যেটো আমি কৰিছো আচ্ছা আমি এতিয়া কি কৰো এটা এক্সাম্পল কৰিছো আমি কি বিন্দু লৈছো আগৰ এটা বিন্দু লৈছো কি এটা বিন্দু কৈছিলো যে কি 3 2 আমি স্টাৰ্টিং কৰোতে আমি কৈছিলো না এটা বিন্দু 3 2 কৈছিলো আনটো বিন্দু 4 2 কৈছিলো এটা ইহঁতৰ মাজৰ দূৰত্ব কিমান এটো ধৰি ললো মই p বুলি এটো ধৰি ললো q তে ইয়াত x1 কিমান হ'ব 3 হ'ব y1 কিমান হ'ব 2 হ'ব হয়নে x1 y1 x2 y2 x2 কিমান হ'ব 4 হ'ব y2 কিমান হ'ব 2 হ'ব তেতিয়া হলে pq কিমান হ'ব আমি কি কৰিব লাগিব আন্ডাৰ ৰুট x2 x1 হোল স্কয়াৰ ফৰ্মুলা মতে হয়নে বাৰু x2 x1 হোল স্কয়াৰ এবাৰ লিখি লৈছো আমি ফৰ্মুলাটো যদি কনফিউজ হও y2 y1 হোল স্কয়াৰ গতিকে আমি কি কৰিলো x2 x1 4 3 4 3 মানে 1 আমি স্কয়াৰ কৰিলো প্লাস 2 2 মানে 0 হয়নে বাৰু গতিকে 0 স্কয়াৰ মানে 0
গতিকে 1 ৰ স্কয়াৰ কৰিলা 1 হল 1 প্লাস 0 1 এ হৈ থাকিলে গতিকে 1 1 ৰ বৰ্গমূল 1 গতিকে 1 একক গতিকে p আৰু q বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান 1 একক এটা এককটো আমাৰ দিয়া নাই এটো কিমান সেন্টিমিটাৰ মিটাৰ কোন ধৰণৰ একক দিয়া নাই গতিকে আমি কি বুলি লিখিছো একক বুলিয়ে লিখি থম সো এই ধৰণে আমি দুটা বিন্দু আমি কি কৰিব পাওঁ দুটা বিন্দু যদি আমাক দিয়া থাকে ইহঁতৰ স্থানাংক যদি দিয়া থাকে তেতিয়া আমি কি কৰিব পাৰিম ইহঁতৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰিম ঠিক আছে আচ্ছা সো ইয়াৰ পিছতে আমি বেলেগ এটা কথা বুজি লওঁ আৰু হেতু আমাৰ আজি লাষ্ট টপিক হ'ব কি একেবাৰে সহজ কথা একেবাৰে সৰু কথা কি টপিক পঢ়িম যে মূল বিন্দুৰ পৰা দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্বটো অলপ আগত কৈছিলে দুটা p আৰু q যদি দুটা বিন্দু হয় তেতিয়ালে সিহঁতৰ মাজৰ দূৰত্বটো কি হ'ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটা তাৰে এটা বিন্দু ইয়াতো দুটা বিন্দু p আৰু q ইহঁতৰ এটা স্থানাংক x1 y1 আনটো স্থানাংক x2 y2 এতিয়া দুটা বিন্দুৰ ভিতৰত এটা বিন্দু যদি মূল বিন্দুটো হয় এডাল আমাৰ অক্ষ প্ৰণালী আছে এই মূল এটা বিন্দু যদি মূল বিন্দু হয় আনটো বিন্দু যেনিবা এইটো তেতিয়ালে ইহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব এটা বিন্দু মূল বিন্দু হয়নে ধৰি ললো এইটোৱে x1 y1 এইটো বুলি ধৰি ললো আৰু x2 y2 এইটো বুলি ধৰি ললো তেলে মূল বিন্দুৰ পৰা ইহঁতৰ দূৰত্ব কিমান হ'ব মূল বিন্দুটো হৈ গ'ল o আৰু এইটো হৈ গ'ল যেনিবা ধৰি ললো p তেতিয়া হলে ইহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব op ফৰ্মুলা একেটাই x2 - x1 x2 - x1 x2 - x1 এটা o মূল বিন্দুটো কিমান হয় 0 0 হয় মূল বিন্দুৰ স্থানাংক কিমান 0 0 গতিকে x1 কিমান হ'ব 0 হ'ব গতিকে x2 - 0 হোল স্কয়াৰ প্লাস y2 হয়নে ফৰ্মুলা মতে y2 - y1 y1 ৰ জায়গাত কি থাকিব 0 থাকিব গতিকে 0 স্কয়াৰ গতিকে x2 - 0 মানে x2 গতিকে x2 স্কয়াৰ প্লাস y2 স্কয়াৰ গতিকে ইয়াৰ স্থানাংকটোৰ কোনো অৰ্থ নাই তুমি ব্যৱহাৰ কৰাই বা নকৰা গতিকে আমি ইয়াক সাধাৰণভাৱে এনে ধৰণে লিখিব পাৰো যদি এই বিন্দুটো আমি জানো ইয়াৰ স্থানাংক x1 y1 x3 y3 যিয়ে ধৰি নলওঁ লাগে ইয়াৰ মূল বিন্দুৰ স্থানাংক 0 0 হ'ব গতিকে এই বিন্দুটোৰ স্থানাংক আমি কি বুলি ধৰি ললো x y বুলি ধৰি ললো তেতিয়া হলে মূল বিন্দুৰ স্থানাংক কিমান হ'ব এই x2 বুলি লৈছো x2 ৰ জায়গাত আমি x বুলি ব্যৱহাৰ কৰিলো আৰু y2 ৰ জায়গাত আমি কি বুলি ব্যৱহাৰ কৰিলো y বুলি ব্যৱহাৰ কৰিলো গতিকে মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ স্থানাংক কিমান হ'ব x স্কয়াৰ প্লাস y স্কয়াৰ আচ্ছা উদাহৰণৰ দ্বাৰা বস্তুটো পঢ়ো আৰু আজি আমি শেষ কৰোঁ হৈ গ'ল ঠিক আছে আচ্ছা সো লাষ্ট আমি কথাটো পঢ়ো কি মূল বিন্দুৰ পৰা তোমাক যদি কোৱেশ্চন দিয়ে যে মূল বিন্দুৰ পৰা 3 4 বিন্দুটোৰ স্থানাংক কিমান মূল বিন্দু এটো আৰু 3 4 বিন্দুটো এটো ধৰি ললো আমাৰ এটা যেনিবা x অক্ষ y অক্ষ এটো যেনিবা 3 4 বিন্দুটো এটো আমি p বুলি ধৰি ললো 3 4 বিন্দুটো এটো মূল বিন্দু তাহলে ইয়াৰ পৰা ইয়ালে দূৰত্ব কিমান মানে আমি op উলিয়াব লাগে হয়নে মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলাটো কি যে x স্কয়াৰ প্লাস y স্কয়াৰ হয়নে বাৰু গতিকে x ৰ জায়গাত কি আছে 3 আছে x ৰ জায়গাত 3 আছে হয়নে 3 স্কয়াৰ প্লাস y স্কয়াৰ y ৰ জায়গাত কি আছে 4 আছে গতিকে 4 স্কয়াৰ 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 গতিকে আমাৰ কিমান হৈ গ'ল 25 গতিকে কিমান হৈ গ'ল 5 সো ঠিক আছে কি পালো 5 একক পালো গতিকে এনে ধৰণে আমি কি কৰো মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ দূৰত্ব নিৰ্ণয় কৰো সো ঠিক আছে আজি ইমানেই আমাৰ অহা কাইলে আমি কি কৰিম আজি যিখিনি বস্তু আমি ডিসকাস কৰিলো যিখিনি ফৰ্মুলা পঢ়িলো এই সকলোবোৰ আমি কি কৰিম কাইলে যেটো আমাৰ অনুশীলনী আছে প্ৰথমটো অনুশীলনী স্থানাংক জ্যামিতি প্ৰথমটো অনুশীলনী আমি কি কৰিম অধ্যয়ন কৰিম ঠিক আছে বস ইমানেই কিবা যদি অসুবিধা হয় তোমালোকে কি কৰিবা কমেন্ট বক্সত লিখিবা যে স্যার এটো অসুবিধা হৈছে এনিথিং যি অসুবিধা নহয় তোমালোকে কি কৰিবা কমেন্ট বক্সত লিখি পিনি মোক জনাবা যে এটো অসুবিধা হৈছে মই সকলো সমাধান কৰিম কোনো চিন্তা কৰিব নালাগে আমি এনে ধৰণে কি কৰি থাকিম কন্টিনিউ কৰি থাকিম কাইলৈ ৰাতিপুৱা লগ পাম 7 AM বাই বাই